আহিল নিৰ্বাচনৰ বতাহ অসমৰ আকাশত এতিয়া হেলিকপ্টাৰৰ বতাহ নেতা আৰু পালি নেতাই হাতজোৰ কৰি মুখেৰে মাৰিব ফুলজাৰি ভাষণ 101 নং মৰিয়নি সমষ্টিত বতাহৰ ঢল কোন দিশে ৰূপজ্যোতিৰ ভেটিত কাৰ স্থিতি সমাগত বিধানসভাৰ নিৰ্বাচন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিয়নি সমষ্টিটো বলিছে নিৰ্বাচনী বতাহ মূলতঃ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সবল ভেটি থকা মৰিয়নি সমষ্টিত বিজেপি দলৰ টিকট প্ৰত্যাশীৰ তালিকাত আছে বিজেপিৰ চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়ক তথা নতুন মৰিয়নি সমষ্টিৰ টিয়কৰ অসীম বৰুৱাৰ নাম একেদৰে কংগ্ৰেছৰ টিকটৰ দৌৰত আছে চিকিৎসক যদুনাথ বুঢ়াগোহাঁই আৰু উদ্যমী যুৱ ব্যৱসায়ী পৰেশ বৰাৰ নাম ইপিনে ৰাইজৰ দলেও সমষ্টিটোত ভিতৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ চৰ্চালৈ আহিছে ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰা হ'ব পাৰে প্ৰাৰ্থী আপেক্ষিক দৃষ্টিত যদি দেখা যায় মৰিয়নি সমষ্টিৰ বিৰোধী শিবিৰৰ টিকট প্ৰত্যাশী প্ৰায় সংখ্যক লোকেই সমষ্টিত নতুনকৈ ভুমুকি মৰা কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দিনে নিশাই সমষ্টিবাসীৰ সুখ দুখত কাষত থিয় দি আহিছে চাহ বাগিচাসমূহ ৰূপজ্যোতি কুৰ্মীৰ ভোট বেংক ৰূপে চিহ্নিত কৰি অহা হৈছে যদিও গ্ৰাম্যাঞ্চলতো আছে ৰূপজ্যোতি কুৰ্মীৰ সবল স্থিতি বিগত নিৰ্বাচনবোৰত কোৱা হৈছিল মৰিয়নি সমষ্টিত চাহ বাগিচাৰ ভোটাৰে প্ৰাৰ্থী জয় কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰে নিৰ্ণায়ক ভূমিকা যদিহে বিগত নিৰ্বাচনৰ ফলাফলবোৰ চোৱা যায় তেতিয়া স্পষ্টকৈ ওলাই পৰিছে গ্ৰাম্যাঞ্চলৰ ভোটাৰে প্ৰাৰ্থীগৰাকীক জয় কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা সবল স্থিতিৰ ছবিখন সমষ্টি পুনৰ নিৰ্ধাৰণত মৰিয়নিৰ পৰা 5খন চাহ বাগিচা কৰ্তন হোৱাত গ্ৰাম্যাঞ্চলৰ ভোটাৰে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা লোৱাৰ কথা চৰ্চিত হৈছে বিৰোধী আশা কৰিছে গ্ৰাম্যাঞ্চলৰ ভোটাৰে বিৰোধী পক্ষ ল'ব কিন্তু MXN খৱৰৰ এক সমীক্ষাত পোৱা গৈছে গ্ৰাম্যাঞ্চলৰ ভোটাৰৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ প্ৰতিটো বিপদৰ সময়ত কাষত থিয় দি অহা ৰূপজ্যোতি কুৰ্মীয়ে গ্ৰাম্যাঞ্চলত ভাওনা ৰাসত অভিনয় কৰি নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে কাজেই বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ জনপ্ৰিয়তা গ্ৰাম্যাঞ্চলত যথেষ্ট বৃদ্ধি পোৱা ছবিখন দলৰ হাইকমাণ্ডৰ দৃষ্টি পৰিছে এক প্ৰকাৰ বিৰোধীৰ ভোট বিভাজনে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীক যে লাভান্বিত কৰিব সেয়া নিশ্চিত হৈ পৰিছে নিউজ ডেস্ক MXN খবৰ